Hello everyone. Our channel নতুন এটা ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আহি আছো ঘৰলৈ আসলতে গীতাক থবৰ বাবে আহিছো তাই স্কুটিখন যেহেতু আমাৰ ঘৰত আছিল সেই কাৰণে তাইক অকলে পঠিয়াই দিম নে আৰু নহয় জানো সেই কাৰণে লগতে ময়ো আহিছো আৰু ঋষি আহি আছে দেউতাকৰ লগত গাড়ীত আমি আহি আছো দেৰগাঁও হৈ আসলতে দেৰগাঁও হৈ আমি গোলাঘাট যাম ৰাস্তাটো অলপ ভাল চাই থাককচোন ভিডিওটো আমি কোট কেনেকে ৰওঁ কিমান সময়তনো ঘৰ পাওঁগে আসলতে দেৰি হ'ব ঘৰ পোৱা এতিয়া 6টা 5:30 মান হ'লেই ভিডিওটো চাই থাককচোন আপোনালোকে আমি কোট ৰওঁ ৰৈ মেলিয়ে যাব লাগিব যেহেতু আজি ফাৰ্স্ট টাইম এনেদৰে আহিছো মই ইমান দূৰ ঘৰলৈ স্কুটি লৈ আসলতে ফাৰ্স্ট টাইম আহিছো এয়া আমাৰ বাইদেউ ভাগ ফুচকা খাবৰ হ'ল খাবাই হা খাবি পুৰা আন্ধাৰে হ'ল আসলতে সন্ধিয়া লাগিলে আমি এতিয়ালৈকে ঘৰ পোৱাগৈয়ে নাই গোলাঘাটৰ পৰা ৰাস্তাটো অলপ কমাৰ বন্ধালৈকে বেয়া হয় এয়া আমি হোটেলত মিঠাই ল'বলৈ সোমাইছো চাওঁচোন কি মিঠাই লওঁ ঘৰ আহিলে প্ৰায়ভাগ মিঠাই ইয়াতে লোৱা হয় এইখন হোটেলৰ মিঠাইবোৰ ভাল লাগে ফাইনেলি আহি আমি ঘৰ পাই গ'লোহি এতিয়া অলপ ফ্ৰেছ হৈ লওঁ তাৰপাছত লগ পাই আছোঁ এয়া আমাৰ পোৱালি দুটাই খেলি আছে কি খেলিছা ৰিকি ৰিকি কি খেলিছা দাদা আহিছে কেনেকুৱা লাগিছে তোমাৰ এইফালে চাই কোৱা ইমান ভাল লাগিছে ঋষি কেনেকুৱা লাগিছে মামা ঘৰত আহি এফালে চাই কোৱা ভালেই লাগিছে দুইটা লগ পালে পুৰা খেলিয়ে থাকে আৰু ন একো কৰিবলৈ সময় নাই পুৰা খেল খালি বাবা কি খেলিছা ৰিকি ঋষি খেলিছা এইকেইদিন খুব খেলিবা ন তুমি ঋষি খেলিবা ন এইকেইদিন মায়ে কাটি আছে পাচলি দাংবডি নমা এই আমাৰ মাছদানি দিয়া থোৱা আছে সেই দাম লাগা বা চাংগে ৰবা এইজনী আমাৰ ৰিকিৰ মাছ সি মোক দেখাইছে সি আনি কি হ'ব খানা মা আজি জ্বলা ভাজি পেটু মাছ হাঁহৰ দাংবডি ভাজি এনেকৈ হ'ব আৰু কি হাঁহ ৰাজহাঁহ আজি জোৱাই স্পেচিয়েল মাৰিছে নি ৰাজহাঁহটো তাৰপা বেছি আইটেম হলে বেয়া ভাই প্লেটতে থাকে এতিয়া দালি ভাজি এইবিলাক এক্সট্ৰা এইবোৰ জোৱাই বেয়াহে পায় ন সেইজনী হাই এয়া আমাৰ নব গায়ত্ৰী মহন্ত হয় নাই কি কৰি আছা তুমি ম'ম' বনাই আছো ব'লা আহোঁ চাওঁগে কি ম'ম' বনাইছা এয়া উতলি আছে মাংস এইফালে ভাত
জুইত বনোৱা হাঁহৰ মাংসৰ সোৱাদেই বেলেগ নহয় জানো গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি নেক্সট ডে হয় কালি আৰু ভিডিঅ' কৰা নহ'লে এতিয়া আমি যাবলৈ ওলাইছোঁ বাহঁতৰ ঘৰলৈ মানে গীতাশ্ৰীহঁতৰ ঘৰলৈ বাকী ভিডিঅ'টো চাই থাকক পৰিৱেশ আজি বতৰো ভাল ন বতৰ বঢ়িয়া বতৰ আজি হেল্ল' এয়া আহি বা ঘৰ পাই গ'লোহি নীতিশ তুমি আগতীয়াকৈ আহিলা বাহঁতৰ ঘৰ ওচৰতে আচলতে ডাঙৰ বা ওচৰতে বিয়া দিছে সেইকাৰণে আমি আজি আহি গ'লোঁ আৰু এয়া বাহঁতৰ ঘৰ ফুল আছে নীতিশ আগতীয়াকৈ আহিলা আইতাকৰ লগত এইফালে এইবিলাক আছে বাৰু আমি এতিয়া সোমাই যাওঁ ভিতৰলৈ এইগৰাকী আমাৰ বা দেই এয়া ফুল চুল চিজিল কৰি আছে আলহী আহিছোঁ খবৰ নাই অ' বাইদেউ কিবা এটা খুৱাওক অঁ এনেকুৱাহে কৰিলে নে অ'কে বাই বাই এয়া আমাৰ নীতিশ আগতীয়াকৈ আহিলে বাহঁতৰ ঘৰলৈ বেবীক দেখাই দিয়া বেবীক এইটো নীতিশৰ বেবী নেকি বাবা বাবা এজনী গীতাশ্ৰী কি খুৱাবা এতিয়া আমাক কি খুৱাবা এতিয়া যি খোৱা তাকে খুৱাব যি খাওঁ তাকে খুৱাবা কিবা বনাইছা নে কি বনোৱা নাই বনামহে আৰু কি বনাবা নাজানো কিবা দে খুৱাব লাগিব খাব নালাগে খাব আমি গীতাশ্ৰী ঘৰত পালোহি আৰু এতিয়া তাই খুৱাই থৈ দিছে বোলে শুই থাকা মই শুই আছোঁ একো এটা খাবলৈ দিয়া নাই ডিমহে লাহে লাহে হয় নিব ইমান সোনকালে দিয়ে নি আলহীক খাবলৈ কিবা আমি গ'লে দেখোন ঘৰলৈ লগালগ দিওঁ আলহী আহি পাইছে অকণ বহিব লাগিব তাৰপিছতে খোৱা বোৱা আৰু মোক এতিয়া খুৱাই থৈ দিছে বোলে শুই থাকা পিছত খাবলৈ দিম এওঁ অকল খাওঁ খাওঁকে থাকে খাই চেহেৰাটো বঢ়াইছে তাৰবাদে একো হোৱা নাই এনে কৈছোঁ দেই দিলে বাৰু চৰবত দিলে আপোনালোকক দেখাবলৈ নহ'লে ইয়াৰ পিছত আৰু অলপ পাছত বোলে চাহ দিব ৱেইট কৰি আছোঁ আৰু চাহ অকণ পাম বুলি চাহ দিব লাগিব মই মা নাই যে ঘৰত মানে মই দিব চাহ একদম বঢ়িয়া চৰবত বনাই দিছা তুমি থেংক ইউ খাই ভাল লাগিলে শুনি এইজনী আহিলে কিস্তি এইফালেও এয়া শুবলৈ আহিলে এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব আজি খোৱা দিনে পৰিছে আৰু হ'লেও আৰু এতিয়া আলহী আহিছোঁ কিবা কিবি আলহীক অভ্যৰ্থনা কৰিব লাগে তাই আছে নহয় হয় ইজনীয়ে সিজনীলৈ ঠেলিব সিহঁতৰ এনেকৈ হ'লে যাবগৈ খোৱা দিন পৰিছে আৰু শুইছোঁ চব বাকী খবৰ খাতি ভাল আছোঁ আৰু ডিঙিটোতে মূৰটো নমাই অ' মা তেনেকৈহে আছানে বাইদেউ আকৌ যাব নেকি ক'লে আমাৰ ঘৰলৈ নাযাওঁ কৃষ্ণ হ'ব আৰু এবছৰলৈ আহিছোঁ আকৌ এবছৰ পিছত হয়নি এবছৰ মূৰেহে যায় দেই এবছৰ মূৰেহে যাওঁ দেই ইমান জুম কৰি নেদেখাবা মুখখন এতিয়া যিহেতু খেতিৰ সময়ে চাওকচোন কঠীয়াখিনি ইমান ধুনীয়া লাগিছে সেউজীয়া হৈ আছে নহয়নে সেউজীয়া পৰিৱেশটো বহুত ভাল লাগে এই ভাগ হ'ল আমাৰ গাঁৱৰ নামঘৰ এইবিলাক বাগান আমাৰ সেইফালেও আছে আৰু এইফালেও আছে বহুত ৰাজা স্কুলৰ পৰা আহিলা হয় নেকি অ'কে এইবিলাক বাগান এইফালে আমি ঘৰলৈ আহি আছোঁ গীতাশ্ৰীহঁতৰ ঘৰৰ পৰা ঘৰলৈ আহি আছোঁ দেই ৰিকি কি কৰিছা ইমান ধুনীয়া ধুনীয়া ককপলি হা কি স্কুললৈ গৈছিলা আহিলাগে কেলে গা বেয়া লাগিছে বুলি ক'লা যে কেলে ফাঁকি নে সঁচা নে মিছাব সঁচাকৈ লাগিলে নে দাদা থকাৰ কাৰণে নি ঘৰলৈ মনত পৰি আছিলে নি সঁচাকৈ গা বেয়া লাগিলে বুলি ক'লা তাৰপৰা গুচি আহিলা ছুটি হ'ল নে তুমি আগতীয়াকৈ আহিলা আগতীয়াকৈ গুচি আহিলা আহি এতিয়া কি খালাহি
তাৰপা জ্বৰ উঠি আছে নি নাই নাই ককায়েকক চাইকেল শিকাইছে ভায়েকে অঁ কেৰিয়াতে পাৰিবা বোলে চিটতে পাৰিব শিকাই দিয়া আজিলৈ ভিডিঅ'টো ইমানতেই সামৰিছোঁ যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই